নমস্কাৰ, হেল্ল' বিগিনাৰ চেনেলটোলৈ পুনৰ আপোনালোক সকলোকে এবাৰ স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে ভাল খবৰ, অসম পৰিবহণ বিভাগৰ পৰা আপোনালোকৰ নতুন পদ মুকলি হৈছে। তো তাৰে কি বিভাগত পদ আছে গোটেইখিনি কথা আমি এই ভিডিঅ'টোৰ দ্বাৰাই গম পাম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে, ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো এতিয়া বেছি দেৰি নকৰি বলক নটিফিকেশ্যনখনলৈ আগবাঢ়ো, কিমানটা পদ আছে আৰু কি পদ আছে। আপোনালোকে যদি নটিফিকেশ্যনখন লক্ষ্য কৰে, ইয়াতে আপোনালোকে চাব পাৰে যে আছাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্ট ইণ্টাৰেষ্টেড কেণ্ডিডেট মে অনলাইন এপ্লাই। আৰু ইয়াৰ যোনটো আপোনালোকৰ বিভাগ হৈছে সেইটো হৈছে আপোনালোকৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হয়, পৰিবহণ বিভাগৰ। আৰু ইয়াৰ যিটো আপোনালোকৰ লাষ্ট ডেট কৈছে এপ্লাইৰ, সেইটো হৈছে আপোনাৰ 13/9/2024। আৰু বেছি দিন সময় নাই, 2-3 দিন হাতত আছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰে। তাৰপিছত যদি আমি লক্ষ্য কৰোঁ, ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চি, য'ত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 14টা পোষ্ট, OBC MOBCৰ কাৰণে 6টা পোষ্ট, TT আদিবাসী মানে টি ট্ৰাইব যিসকল আছে তেওঁলোকৰ কাৰণে এটা পোষ্ট আছে আদিবাসী, আৰু SCৰ কাৰণে এটা 2টা পদ আছে, STPৰ কাৰণে এটা 2টা পদ আছে, আৰু STHৰ কাৰণে ইয়াতে আপোনালোকৰ 2টা পদ আছে। তাৰপিছত যদি আমি নটিফিকেশ্যন অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে দেখা পাইছে যে ইয়াৰ যিটো পে স্কেল আপোনালোকৰ দিয়া হ'ব 22,000 টকাৰ পৰা 97,000 টকালৈ, আৰু যিটো আপোনালোকৰ গ্ৰেড পে থাকিব সেইটো 9,400 টকা। আৰু এটা সৰ্বমুঠ আপোনালোকৰ পোষ্ট আছে 27টা পোষ্ট। ইয়াৰ কাৰণে যিখিনি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, আপোনালোকে চিটিজেনশ্বিপ যদি কথা কয় আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰতে যদি আপোনালোকৰ ৰেচিডেঞ্চিপৰ কথা কয় তেনেহ'লে আপোনালোকে অসমৰ দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আপুনি অসমৰ নাগৰিকেই হ'ব লাগিব। আৰু লগতে আপোনালোকৰ PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ প্ৰুফ আপোনালোকৰ থাকিব লাগিব, হয়তো এপ্লাই কৰাৰ সময়ত আপোনালোকে এইখিনি দিব লাগিব। তাৰ তলত যদি আমি অকণমান স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে দেখা পাব যে যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেট আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ যিকোনো ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। লগতে HSLC উইথ 3 years ডিপ্ল'মা আপোনালোকে অট'মোবাইল এণ্ড মেকানিক ইঞ্জিনিয়াৰিং ফৰ ৰেকগনাইজ ইনষ্টিটিউট গভট অফ আছাম অলছ' ডিউটি ৰেকগনাইজ বাই AICTE, আপোনালোকৰ এইখিনি ডকুমেণ্টছ থাকিব লাগিব, ঠিক আছে। লগতে আপোনালোকে ইয়াতে যিটো আপোনালোকৰ এজ লিমিটৰ কথা কৈছে, এজ লিমিটটো আপোনালোকে 21 বছৰৰ তলত হ'ব নোৱাৰিব, লগতে 38 বছৰৰ ওপৰত হ'ব নোৱাৰিব। লগতে ইম্পৰ্টেণ্ট কথা হ'ল যে আপোনালোকৰ 1/1/2024 ভিতৰত আপোনালোকৰ 21 বছৰ কমপ্লিট হ'ব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনো পাব। এজ ৰিলেক্সেশ্যনৰ কাৰণে আমি অকণমান তলত যদি স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে দেখা পাব যে আপোনালোকে যদি এজ ৰিলেক্সেশ্যনটো লক্ষ্য কৰে, এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ ST SCৰ কাৰণে 5 বছৰ পাব, OBC MOBC আপোনালোকৰ 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব। ইয়াতে জেনেৰেল এণ্ড EWS কোনো এজ ৰিলেক্সেশ্যন নাপায়। তাৰপিছত যদি আমি অকণমান তলত স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে দেখা পাব যে ইয়াতে যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা কৈছে, কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব, যিটো জেনেৰেল এণ্ড EWSৰ কাৰণে 297.20 টকা দিব লাগিব আপোনালোকে এপ্লাই কৰাৰ সময়ত। ST SC OBC আৰু MOBC আপোনালোকৰ 197.20 টকা দিব লাগিব। BPL কেণ্ডিডেটসকলে 47.20 টকা দিব লাগিব। আৰু ইয়াৰ যিটো পে'মেণ্ট মোড হ'ব আপোনালোকৰ সেইটো অনলাইন পে'মেণ্ট মোড হ'ব। ইয়াৰ যোনটো অফিচিয়েল নটিফিকেশ্যন মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি পোষ্ট, কোনটো কেটেগৰীত কি পোষ্ট আছে, আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকে পোষ্টত এপ্লাই কৰিবলৈ পাৰিব। তো আজিতে ইমানখিনিতে এৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ। জয় আই অসম।